নমস্কাৰ, মই দীপলিনা ডেকা। আজি কিছু কথা পাতিবৰ কাৰণে, কিছু মনৰ কথা প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকৰ সৈতে এই ভিডিঅ'টো কৰিছোঁ। এই যে মই আপোনালোকৰ সৈতে কথা পাতি আছোঁ, এই যে আমি মা দেউতা বা বন্ধু বান্ধৱীৰ সৈতে আমি আমাৰ মনৰ কথা, আমাৰ আৱেগ অনুভূতিসমূহ প্ৰকাশ কৰোঁ, এই যে আমি গান গাওঁ, এই যে আমি নাটক কৰোঁ, এই যে আমি কবিতা আবৃত্তি কৰোঁ, সেয়ানো কি হয়? সেয়া আচলতে আমাৰ নিজৰ ভাষা, আমাৰ মাতৃভাষা, অসমীয়া ভাষা। গতিকে অসমীয়া ভাষাটোৰ ওপৰত যদি কেতিয়াবা শংকা আহে, যদি কেতিয়াবা বিপদ আহে, তেতিয়াহ'লে কিন্তু আমি ব্যক্তিগতভাৱে মই এগৰাকী সাধাৰণ অসমীয়া নাগৰিক হিচাপে, সাধাৰণ সাংস্কৃতিক কৰ্মী হিচাপে মই মাত মাতিম, মই থিয় দিম। আমি বৰ্তমান সময়ত সকলোৱে খুব জাতিৰ কথা পাতোঁ, খুব জাতিৰ উদ্ধাৰৰ কথা পাতোঁ, খুব বেছি কেনেকৈনো ৰক্ষা কৰিব লাগে, কেনেকৈনো কি কৰিব লাগে, আমি ছ'চিয়েল মিডিয়াত পোষ্ট কৰোঁ, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, টুইটাৰ হওক, ৰাইজে খুব টুইটাৰ কৰে আজিকালি। কিন্তু আমি যিমানেই টুইটাৰ নকৰোঁ কিয়, যিমানে আমি পোষ্ট নকৰোঁ কিয়, যিমানে আমি আন্দোলন নকৰোঁ কিয়, যিমানে আমি বীৰ লাচিতৰ কথা নকওঁ কিয়, আমাৰ জাতিটো ৰক্ষা হ'ব যদিহে আমাৰ লগত আমাৰ নিজৰ ভাষাটো থাকিব, আমাৰ অসমীয়া ভাষাটো থাকিব। বৰ্তমান সময়ত আটাইতকৈ বেছি চৰ্চাত থকা বিষয়টো হৈছে যিটো বিষয় আমাৰ অসমবাসী ৰাইজক, প্ৰত্যেকজন অসমীয়াক, যদিহে প্ৰকৃত অসমীয়া শংকিত কৰি ৰাখিছে, সেয়া হৈছে ক্যাব, অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক। এই যে আইনখন, এই যে বিধেয়কখন, মই বৰ বেছিকৈ ডিটেইলছত ক'বলৈ নাযাওঁ। মই এটা কথাই জানো বা এটা কথাই আমি বুজি পাওঁ সাধাৰণ নাগৰিক হিচাপে, যে যদি এই আইনখনে, যদি এই বিধেয়কখনে আমাৰ অসমীয়া ভাষাটোৰ ওপৰত, যদি অসমীয়া জাতিটোৰ ওপৰত বিপদ আনে বা আনাৰ সম্ভাৱনা আছে, তেতিয়াহ'লে কিন্তু আমি কোনো কাৰণতে আমি গৃহীত হ'ব নিদিওঁ, কোনো কাৰণতে আমি আমন্ত্ৰণ নজনাওঁ, কোনো কাৰণতে আমি মানি নলওঁ, যদিহে আমি সকলোৱে আমাৰ মাজত, আমাৰ হৃদয়ত অসমীয়া সেই প্ৰকৃত আৱেগকণ আছে। এই ৰাজনীতিৰ বিষয়ে মই বেছিকৈ নকওঁ, ইমান নাজানো, আচলতে ইমান জ্ঞানো নাই। মই এটা কথাই জানো, ৰাজনীতিটো বৰ বেয়া বস্তু নহয়, বহুত ভাল বস্তু। মই নিজেও ব্যক্তিগতভাৱে ৰাজনীতি ভাল পাওঁ। কিন্তু যেনেকৈ কিছুমান সম্পৰ্ক ৰাজনীতিৰ ঊৰ্ধত, সেনেকৈ কিছুমান বিষয়ো ৰাজনীতিৰ ঊৰ্ধত। আমি সকলো বিষয়ৰ লগত আচলতে ৰাজনীতি কৰাটো উচিত নহয়, সেইটোৱে আচলতে মই মোৰ অভিজ্ঞতাৰ পৰা বুজি পাওঁ। আমি জানো আমাৰ নিজৰ মাৰ লগত, আমি জানো আমি নিজৰ সন্তানৰ লগত ৰাজনীতি কৰোঁ, কেতিয়াও নকৰোঁ। গতিকে তেনেকৈ যদি আমি চিন্তা কৰোঁ, হয়তো সকলো কথাৰ সমাধান হ'ব বুলি মোৰ বিশ্বাস। আৰু শেষত এটা কথাই ক'ম, যে অসমীয়া ভাষা বুলি নহয়, প্ৰত্যেকটো ভাষা, ভাৰতবৰ্ষৰ হওক, আন্তঃৰাষ্ট্ৰীয় হওক, অসমীয়া, মাৰাঠী, গুজৰাটী, বেংগলী, প্ৰত্যেকটো ভাষা জীয়াই থকাটো মই বিচাৰোঁ, জীয়াই থাকিব লাগে। কাৰণ প্ৰত্যেকটো ভাষাৰ এটা নিজস্বতা আছে, এটা নিজৰ ধৰণে ব্যতিক্ৰম। গতিকে ঠিক একেধৰণে অসমীয়া ভাষাটো জীয়াই থাকিব লাগিব, আমি জীয়াই ৰাখিম। আৰু সেইটোৰ কাৰণে যদি আমি এনেকুৱা ধৰণৰ আন্দোলন কৰিব লাগে বা প্ৰটেষ্ট কৰিব লাগে, আমি কৰিম, কিন্তু শান্তিপূৰ্ণভাৱে। শেষত এটা কথাই ক'ম, যে মই ব্যক্তিগতভাৱে ক্যাব, অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছোঁ। আৰু কোনো কাৰণত, কোনো পধ্যে আমি মানি নলওঁ, আমি নিবিচাৰোঁ যে এই আইনখন, এই বিধেয়কখন গৃহীত হোৱাটো। ধন্যবাদ।